নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু মই বৰ্তমান আজি উপস্থিত আছো ছয়গাঁও মহাবিদ্যালয়ত আৰু আজি মানে আছে শোভাযাত্ৰা মই আপোনালোকক অলপমান দেখুৱাইছো আৰু অৱশেষত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভণি হৈ গ'ল আৰু মই ইফালে অলপমান ভিডিঅ' কৰি যাওঁ কি আছে মই আপোনালোকক দেখুৱাই আছো আৰু ময়ো আজি মানে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছো মই আপোনালোকক দেখুৱাই আছো মই কোনখিনিত আছো আৰু মই কি সাজ পৰিধান কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়াহে আপোনালোকে মোক দেখিব আৰু ময়ো তাৰ মানে আজিৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছো আৰু যেহেতুকে মানে ছয়গাঁও মহাবিদ্যালয়ত মানে ছয়গাঁও অঞ্চলত যি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে আৰু সেইদিকে সকলোৰে সাজ পোছাক বেলেগ বেলেগ আৰু সমাজত ঘটি থকা কিছুমান অন্ধবিশ্বাস জড়িত হৈ থাকে আৰু মানে গাঁৱলীয়া সমাজত যেতুকে নাৰী নিৰ্যাতন বা আজিকালি প্ৰায়ভাগ মানে ঠাইতে নাৰী নিৰ্যাতনৰ ঘটনা সন্মুখীন হৈ থাকে আৰু সেইবোৰ যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মানে আজিৰ এই শোভাযাত্ৰাখিনি মানে আৰম্ভ কৰিছে চাগে আৰু মই আপোনালোকক ইফালে দেখুৱাই লৈছো গোটেইখিনি মানে আজিৰ মানে এই শোভাযাত্ৰাত কি আছে মই আপোনালোকক দেখুৱাইছো আৰু মই মানে বন্ধু এজনক ভিডিঅ' কৰিবলৈ কৈছিলো আৰু মই মানে যেতুকে এই শোভাযাত্ৰাতে অংশগ্ৰহণ কৰিছো সেই কাৰণে মানে মই ভিডিঅ' বনাবলৈ মোৰ বন্ধু এজনক কৈছো আৰু মই আপোনালোকক দেখুৱাম মই কি বিভাগত মানে অংশগ্ৰহণ কৰিছো আপোনালোকে নিশ্চয় দেখিব আৰু সেইফালে ভিডিঅ' বনাই গৈ আছে আৰু মোক আপোনালোকে দেখিব আৰু হেয়া চাওক মানে ৰাভা যে ড্ৰেছযোৰ পিন্ধি গৈছো আৰু মই ৰাভাসকলৰ যিটো মানে পৰম্পৰাগত সাজ পোছাক সেইটো পৰিধান কৰিছো যেতুকে মানে ৰাভা ল'ৰা মই অকলে আৰু মই আপোনালোকক অলপমান হাই কৰি দিছো চাওক আৰু সেইফালে মোৰ বন্ধু এজন আছে হিও মানে অকলে হৈছে যেতুকে মানে বড় ল'ৰা নাই আৰু এইফালে ময়ো ৰাভা আৰু ৰাভা আপোনালোকে দেখিছে নহয় এটো মই খোজকাঢ়ি গৈ আছো ছোৱালীবিলাক আছে কিন্তু মানে মই অকলে আৰু ল'ৰা অলপ লাজ লাগিছে সেই কাৰণে মনে গৈ আছো আৰু আপোনালোকে মোক দেখিছে নহয় আৰু আগবাঢ়ি গৈ থাকিম আপোনালোকে চাই থাকক আজিৰ শোভাযাত্ৰাতনো কি আছে মানে আপোনালোকে দেখিলে নিশ্চয় গম পাব আৰু সকলোৱে মানে গৈ আছে আৰু শাৰীকে মানে দুটা শাৰী হৈ গৈ আছো আৰু এইফালে চাওক ভিডিঅ'টো মানে ইমান ভাল হোৱা নাই তথাপিও মই আপোনালোকক দেখুৱাইছো আৰু মই আপোনালোকক দেখুৱাইছো নহয় লৰালি কালত আমি যে মানে এই টায়াৰৰ চাকা কিবা এনেকুৱা গাড়ী চাকা চলাই পৰিছিলো আৰু সেইবিলাকো আছে আৰু চাওক আৰক্ষী বিষয়াসকলে আমাক সুৰক্ষা প্ৰদান কৰি আছে আৰু তেওঁলোকক মানে আজি মই এই চেগতে বহুত ধন্যবাদ জনাইছো আৰু কিছু দূৰ আগবাঢ়ি গৈ মই দেখিলো মানে মহখেদা উৎসৱ আৰু মহ উৎসৱটো মানে গোৱালপাৰা অঞ্চলত বেছিকৈ মানে প্ৰচলিত হৈছে হৈ থাকে আৰু এইফালে চাওক বিহু আছে আৰু এইফালে কি আছে এইবিলাক পোষ্টাৰ লগোৱা আছে মই গম পাম বাৰু আগলৈকে গ'লে আপোনালোকে চাই থাকক আজিৰ শোভাযাত্ৰাটো মানে চাবলগীয়া মই আপোনালোকক অলপমান ভালদৰে দেখুৱাই আছো আৰু এয়া চাওক মানে ইয়া হৈছে নাৰী নিৰ্যাতনৰ যিটো মানে আমাৰ বৰ্তমান সমাজত প্ৰায় সংঘটিত হৈ থাকে আৰু এইটো মানে বন্ধ কৰাৰ উদ্দেশ্যে আজি মানে শোভাযাত্ৰাত মানে দেখুৱাইছে ভ্ৰণ হত্যা নাৰী নিৰ্যাতন ইত্যাদি মানে বিভিন্ন ধৰণৰ বিষয়বস্তু আজিৰ এই শোভাযাত্ৰাত মানে উপস্থাপন কৰিছে মই আপোনালোকক দেখুৱাইছো একদম বিস্ফোৰণ আৰু মই আপোনালোকক পুনৰ ভালদৰে এবাৰ দেখুৱাই লৈছো মানে আজিৰ যি সাংস্কৃতিক শোভাযাত্ৰা আছিল আৰু আজিৰ মানে সাংস্কৃতিক শোভাযাত্ৰাত কি আছে ভালদৰে এবাৰ চাই লওক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু মই আপোনালোকক যিমান পাৰে ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম আৰু মই আপোনালোকক দেখুৱাই গৈ আছো মানে আগৰ পৰা পিছলৈকে কিমান মানুহ হৈছে আপোনালোকে এবাৰ ভালদৰে চাওকচোন আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন আৰু কিছু দূৰ আগবাঢ়ি গৈ মই দেখিছো মানে কাদম্বৰী 2008 চনত ৰিলিজ হৈছিল আৰু এইখন চাওক দেউতা দিয়া বিদায়
আৰু এই লখিমী 2009 চনত আৰু এইবিলাক হৈছে মানে অসমীয়া চলচ্চিত্ৰ জগতৰ কিছুমান চিনেমা আৰু মই আপোনালোকক অলপমান দেখুৱাইছোঁ আৰু জয়মতী যিহেতুকে মানে 1935 চনত পাব্লিছ হৈছিলে আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ মানে জয়মতী আছিল আৰু এটা আছে কান্দলি বহুত পিখাচি আৰু কিবা কিবি আছে মানে এইবিলাক হৈছে মানে আমাৰ অসমীয়া সমাজত মানে চলি থকা কিছুমান লোকবিশ্বাস আৰু এইবিলাক যাতে মানে বিশ্বাসযোগ্য নহয় সেইকাৰণে মানে এইবিলাক প্ৰদৰ্শন কৰিছে আজিৰ এই শোভাযাত্ৰাত আৰু ভ্ৰণ হত্যা এইবিলাক মানে আপোনালোকক মই আগতে অলপমান দেখুৱাইছোঁ কিন্তু মানে পুনৰ এবাৰ দেখুৱাই দিছোঁ আৰু আজিৰ এই শোভাযাত্ৰাৰ বিষয়ে মই আপোনালোকক নকলেও হ'ব কাৰণ আপোনালোকে মোৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই তেতিয়াহ'লে ভালদৰে অনুভৱ কৰিব পাৰিব আৰু আপোনালোকে দেখিছে নহয় এয়া হৈছে মানে মহোহো উৎসৱ আৰু এই মহোহো উৎসৱ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখন উদযাপন কৰা হয় আৰু চাওক কলপতুৱা পিন্ধি লৈছে আপোনালোকে নিশ্চয় দেখি অনুভৱ কৰিব যে কিমান আনন্দ কৰিছে আৰু এয়া চাওক কি ধুনীয়া এটা ৰেডিঅ' লৈছে আৰু ৰেডিঅ'টো একেবাৰে ডেট হয় তথাপিও মানে আজিকালি যদিকে মানে ৰেডিঅ' দেখি পোৱাই নাযায় সেইকাৰণে বিজ্ঞাপন হিচাপত মানে আজি ইয়াত প্ৰদৰ্শন কৰিছে আৰু এয়া চাওক থাৰ্মকলৰ নাঙল লৈ হাল বাবলৈ আহিছে আৰু এইফালে মোৰ বান্ধৱী এজন মানে থলুৱা খাদ্য ইয়াত লৈ আহিছে আৰু এইফালে চাওক বিহু নাচি গৈছে আৰু এয়া আছে মানে মোৰ দেৱৰীক আৰু ডিম্পুল তাল বজাই গৈ আছে আপোনালোকক অলপমান দেখুৱাই লৈছোঁ আৰু এয়া মোৰ বন্ধুজন হৈছে মানে বড়ো সংস্কৃতিৰ মানে এইটো সাজ পোছাক পিন্ধিছে আৰু মোক দেখিছে নহয় আপোনালোকে ৰাভা পিন্ধিছে আমি দুজনে ল'ৰা আৰু বড়ো মানে কোনো নাই উপায় নাই আৰু আমি দুইজনে থাকিলোঁ সেইকাৰণে অলপমান মনে মনে গৈ আছোঁ একেলগে আৰু আজিৰ এই মানে সাংস্কৃতিক শোভাযাত্ৰাৰ সামৰণি মাৰিবলৈ হৈছে আৰু আমি সিফালৰ পৰা ঘূৰি আহিলোঁ আৰু এইবাৰ আমি মানে ছয়গাঁও মহাবিদ্যালয়ৰ বাউণ্ডাৰীত প্ৰৱেশ কৰিম মই আপোনালোকক দেখুৱাইছোঁ আৰু গেটটো নতুনকৈ নিৰ্মাণ কৰি আছে কাৰণ ওচৰতে মানে ফ'ৰলেন ৰাস্তাটো নিৰ্মাণ কৰি আছে আৰু মই আপোনালোকক ভিতৰত সোমাই যোৱা অলপ দেখুৱাই লৈছোঁ আৰু মোৰ পাছত আহি আছে আৰু সেয়া চাওক মোৰ বন্ধুজনে যে বড়ো সংস্কৃতি হয় আৰু এয়া হৈছে মানে আমাৰ ছয়গাঁও মহাবিদ্যালয়ৰ ভিতৰৰ পৰিৱেশ আৰু সেইফালে আমি ফিল্ডত গৈ আছোঁ আমাৰ ছয়গাঁও মহাবিদ্যালয়ৰ যিখন মানে ফিল্ড আছে সেইখনত গৈ আছোঁ আৰু তাতে মানে আমি এই আজিৰ যি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলোঁ বিষয়বস্তুবিলাক উপস্থাপন কৰিব লাগিব আৰু তাত মানে বিচাৰক মণ্ডলী আছে সকলোৱে নিজৰ নিজৰ পৰিচয়সমূহ দিয়ে আৰু নিজৰ নিজৰ মানে যিখিনি বিষয়বস্তু সেইখিনি উপস্থাপন কৰিব লাগিব আৰু এইটো যিহেতুকে মানে এটা কম্পিটিশ্যন হয় যিয়ে মানে উইনাৰ হ'ব তেখেতক মানে কি কৰিব আৰু পুৰস্কাৰ দিব আৰু এয়া চাওক মানে আমি অলপমান মাজত আহি পাইছিলোঁ আৰু আগৰবিলাকে এক ৰাউণ্ড মাৰিলে ফিল্ডত গৈ কিন্তু মোৰ অলপমান যাই পাওঁতে দেৰি হ'ব আৰু সেয়া চাওক পোষ্টাৰখন লৈ আহি আছে আমি মানে এতিয়াহে প্ৰৱেশ কৰিবলৈ পালোঁ ইমান ডাঙৰ এটা ফিল্ডত তথাপিও তাৰমানে আমি অলপমান মাজতে আছিলোঁ কাৰণে ভাগ্য ভাল কিন্তু মই ভিডিঅ' বনাই গৈ আছোঁ আপোনালোকক অলপমান দেখুৱাইছোঁ আৰু এইফালে চাওক মানে এইখন পোষ্টাৰখন লৈ আহিছে যিহেতুকে মানে সাংস্কৃতিক শোভাযাত্ৰা আছিলে আৰু এই শোভাযাত্ৰাৰ যিখন মানে মূল পোষ্টাৰ হয় সেইখন লৈ গৈ আছে আৰু মই এইফালে মানে ফিল্ডতে ঘূৰি যাব লাগিব আৰু ময়ো সেইফালে আগবাঢ়ি গৈ আছোঁ আপোনালোকক মই দেখুৱাব পৰা নাই তথাপিও মই আগৰ ফালে অলপমান কেমেৰাটো ঘূৰাই দেখুৱাই দিছোঁ আৰু সেইফালে অলপমান জুম কৰি দিছোঁ মই আপোনালোকে চাওক আজিৰ মানে আমাৰ ছয়গাঁও মহাবিদ্যালয়ৰ যিখন ফিল্ড আছে আৰু এই ফিল্ডখনত ইমান মানুহ হৈছে আজি আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলোৱে মানে নিজৰ নিজৰ পোচাকসমূহ পৰিধান কৰি আহিছে আৰু এয়া চাওক দৰ্শক আৰু আপোনালোকে বাৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে মই পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ আৰু অলপমান বাকী আছে আপোনালোকে চাই লওক ভালদৰে